খানা হৈ গ'ল তো যেহেতু আজি ৰবিবাৰ গতিকে বনাম পনীৰ তাৰ কাৰণে গাখীৰখিনি গৰম কৰি লৈছোঁ কিন্তু নেমু টেঙা লাগিছিল নেমু টেঙা নাই তেতেলী টেঙা দি আজি বনাম পনীৰ তেতেলী টেঙা দি দিলোঁ গাখীৰখিনি ফাটি গ'ল এতিয়া চেকি দিম চেকি দিয়া হ'ল পনীৰ ধুনীয়াকৈ পিচখিনি বানি লৈছোঁ কাটি লৈছোঁ খিনি ভালদৰে ধুই লৈছোঁ তেতেলী টেঙা দি পনীৰ বনাইছোঁ এইখিনি হ'ল পনীৰ তাৰপাছত থাকিব আলু পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ কাটি ল'ম পিঁয়াজটো পনীৰৰ কাৰণে নেমু টেঙা লাগে কিন্তু ইয়াত নেমু টেঙা পাবলৈ নাই গতিকে তেতেলী টেঙা আছিল তেতেলী টেঙাই দি ধুনীয়াকৈ গাখীৰটো ফটাই লৈ পনীৰ বনাই দিছোঁ এইবিলাক যে দেখিছে ইয়াত তেতেলী টেঙাৰ গুটি সোমাই আছিল উলিয়াই দিছোঁ এইবিলাক বাকী পিচ ঠিকে বনিছে এইবিলাক পিচ গেছ জ্বলি গ'ল কেৰাহী বহাই দিলোঁ তেল মিঠাতেল যিহেতু পাবলৈ নাই এই হৈছে ৰিফাইন কটন চিড অইল মিঠাতেল ইয়াত পাবলৈ নাই তেলটো গৰম হ'ব দিছোঁ তাৰপিছত পনীৰখিনি ভাজি ল'ম তেলটো প্ৰায় গৰম হৈ গ'ল এতিয়া পনীৰখিনি দিওঁ ভজাৰ কাৰণে মানে কি হ'ল মোবাইলৰ মেমৰি খতম হৈ গ'ল গতিকে আকৌ ভিডিঅ'টো বনাম মোবাইলৰ মেমৰি খালী কৰি ল'লোঁ এতিয়া বনাই আছোঁ পনীৰখিনি ভাজি ল'লোঁ কিন্তু এক পিচ ৰৈ গ'ল বাৰু ইয়াক একেলগে দিম আলুৰ লগতে এইখিনি পিঁয়াজ জ্বালা এনেকৈ নিমখ দি ল'লোঁ হালধি জ্বালাৰ গুড়া তো খানা হৈ গ'ল ৰেডি এইটো হ'ল পনীৰ কিন্তু অলপ বেছিকৈ জ্বলি গ'ল তেলটো বেছি গৰম হৈ আছিল পনীৰটো ৰঙা পৰি গ'ল ভাতটো বনাই ল'লোঁ এতিয়া খাই দিম